নমস্কাৰ ভাইটি ভণ্টিসকল আমি ইয়াৰ আগৰ ভিডিঅ'সমূহত পৰিমেয় সংখ্যাৰ আবদ্ধ বিধি আৰু ক্ৰমবিধিময় বিধিসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ সো আজি আমি আলোচনা কৰিম সহযোগ বিধি যোগৰ ক্ষেত্ৰত সহযোগ বিধি আমি আলোচনা কৰিম ঠিক আছে যোগৰ ক্ষেত্ৰত সহযোগ বিধি আমি আলোচনা কৰিম এতিয়া আমি সহযোগ বিধি কাক কয় তিনিটা সংখ্যা ললো আমি ধৰা a যোগৰ ক্ষেত্ৰত সহযোগ বিধি কাক কয় আমি তিনিটা সংখ্যা ললো a + b + c এই তিনিটা সংখ্যাৰ প্ৰথমে আমি a ৰ লগত b যোগ কৰি শেষত আমি c যোগ কৰি যেটো যোগফল পাম সেই যোগফলটো সমান সমান কাৰ সমান হ'ব লাগিব b ৰ লগত c যোগ কৰি শেষত আমি a যোগ কৰি কেনে যদি যোগফল দুইটাতে ক্ষেত্ৰত সমান হয় ঠিক আছে আৰু এবাৰ কৈছো তিনিটা সংখ্যা প্ৰথমে আমি a আৰু b যোগ কৰি কেনে শেষত c যোগ কৰিম যেটো যোগফল ওলাব সেই যোগফলটো b আৰু c যোগ কৰি কেনে শেষত a যোগ কৰি কেনে যেটো যোগফল ওলাব এই দুইটা ক্ষেত্ৰত সমান হ'ব ঠিক আছে আমি উদাহৰণ লওঁ সাপোজ আমি তিনিটা পৰিমেয় সংখ্যা লওঁ তিনিটা পৰিমেয় সংখ্যা কি লম সাপোজ আমি তিনিটা পৰিমেয় সংখ্যা ললো 3/4 plus -2/3 plus 5/6 ঠিক আছে এই তিনিটা সংখ্যা প্ৰথমে আমি কি কৰিম 3/4 -2/3 দি প্লাস কৰিম 3/4 ক -2/3 দি প্লাস কৰিম প্লাস কৰি কেনে শেষত আমি 5/6 দি প্লাস কৰিম যেটো আমি মানে যোগফল পাম ঠিক আছে প্ৰথমে a লগত b যোগ কৰি শেষত আমি c যোগ কৰিম ঠিক আছে c যোগ কৰি যেটো যোগফল পাম হেতু কাৰ সমান হ'ব লাগিব হেতু সমান হ'ব লাগিব 3/4 plus -2/3 লগত যোগ কৰিম 5/6 ঠিক আছে -2/3 লগত 5/6 যোগ কৰি কেনে শেষত আমি 3/4 লৈ যোগ কৰিম 4 লগত যোগ কৰিম ঠিক আছে এই দুইটা ক্ষেত্ৰত যোগফল সমান হ'ব লাগিব তেতিয়া আমি ক'ব পাৰিম যে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে ঠিক আছে আৰু যদি দুইটা ক্ষেত্ৰত যোগফল সমান নহয় তেনেহলে আমি কম যে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে ঠিক আছে এতিয়া আমি কৰি চাওঁ অংকটো প্ৰথমে আমি a আৰু b যোগ কৰি তাৰপিছত c যোগ কৰিম ঠিক আছে প্ৰথম সংখ্যাটো মানে 3/4 লগত -2/3 যোগ কৰি তাৰপিছত 5/6 এৰে যোগ কৰিম সো 3 আৰু 4 ৰ লসাগু কি হ'ব 12 হ'ব 3 আৰু 4 ৰ যদি আমি লসাগু উলাও কি হ'ব 12 কেনে হ'ব যে 4 আৰু 3 পূৰণ কৰিলে আমি 12 পাম ঠিক আছে এতিয়া আমি কি কৰিম 3 দি 12 কেইবা যায় 4 বা যায় সো 3 ৰ লগত এই মানে লব 3 ৰ লগত 4 পূৰণ কৰিম কি পাম 12 ঠিক আছে প্লাস এতিয়া কমা গব 4 দি 12 কেইবা যায় 3 বা যায় তো 3 ৰ লগত আমি কি কৰিম 9 মানে 3 ৰ লগত 3 পূৰণ কৰিম ঠিক আছে যেহেতু 4 দি 12 3 বা যায় 4 3 গুণ 12 সো আমি 3 ৰ লগত পূৰণ কৰিম 9
এতিয়া আমি 3 দি 12 কেইবাৰ যায় 4 বাৰ সো 4 বাৰ যায় তো আমি 4 দি -2 পূৰণ কৰিম 4 দি -2 পূৰণ কৰিলে কি পাম 4 দি -2 পূৰণ কৰিলে আমি পাম -8 ঠিক আছে প্লাস 5/6 এতিয়া চোৱা এতিয়া 9 ইয়াতে আছে প্লাস এটো আছে মাইনাস প্লাস আৰু মাইনাস পূৰণ হৈ আছে ব্ৰেকেট মানে সদায় মনৰ ইটো লগত এটো পূৰণ হৈ আছে প্লাস এ মাইনাস পূৰণ কৰিলে কি হ'ব মাইনাস তাৰ মানে 8 আৰু ইয়াতে হৰটো 12 হৈ আছে তাৰ মানে আমি কিমান পাম 1/12 আৰু c সংখ্যাটো তলত নমাই দিও 5/6 তাৰ পিছত ইয়াতো যোগ হৈ আছে 5/6 এতিয়া আমি a আৰু b যোগ কৰিলো যোগ কৰি কেনে এতিয়া আমি c লগত যোগ কৰিম ঠিক আছে এই সংখ্যাটো আমি c ধৰি লৈছো c লগত যোগ কৰি আমি কি পাম এতিয়া 6 আৰু 12 লসাগু কিমান হয় লসাগু উলাবৰ কাৰণে আমি কি কৰিম লসাগু উলাবৰ কাৰণে আমি কি কৰিম এতিয়া সাপোজ 12 আৰু 6 লসাগু উলাব লাগে দুইটাতে কি কমন কি সংখ্যা দি হৰণ যায় দুইটাকে আমি 2 দি কমন কি সংখ্যা দি হৰণ কৰিব পাৰো 6 দি হৰণ কৰিব পাৰো দুইটাকে 6 × 12 6 × 6 ঠিক আছে এতিয়া 2 আৰু 1 থাকিল 2 আৰু 1 কমন কি সংখ্যা দি হৰণ কৰিব পাৰো 1 দি হৰণ কৰিব পাৰো কিন্তু 1 দি হৰণ কৰিলে আকৌ 1 হ'ব সো আমি 2 দি হৰণ কৰিব নোৱাৰো কাৰণ 2 দি ইয়াক না যায় তা আমি ইয়াতে ৰৈ যাম ঠিক আছে এতিয়া আমি এই তিনিটা পূৰণ কৰি দিম 6 ৰ লগত 2 পূৰণ কৰি দিলে কি হ'ব 12 12 দি 1 পূৰণ কৰিলে কি হ'ব 12 সো ইয়াৰ লসাগু কি হ'ব 12 হ'ব ঠিক আছে 12 দি 12 কেইবাৰ যায় একবাৰ যায় সো ইয়াৰ লগত 1 পূৰণ হ'ব মানে 1 হ'ব 1 ৰ লগত 1 পূৰণ কৰিলে 1 যোগ 6 দি 12 কেইবাৰ যায় 2 বাৰ যায় 6 দি 12 2 বাৰ যায় তেনেহলে 2 দি 5ক পূৰণ কৰিম তাৰ মানে কিমান হ'ব 10 তে ইয়াৰ আমি কিমান পাম ওপৰত 10 আৰু 1 যোগ কৰিলে কিমান পাম 11 আৰু তলত থাকিব 12 সো 12 দি 12ক 1 বাৰ যায় সো আমি 1 ৰ লগত 1 পূৰণ কৰিলো 1 পালো আৰু 6 দি 12ক 2 বাৰ যায় 6 দি 12ক যেহেতু 2 বাৰ যায় তো আমি কি কৰিলো 5 ৰ লগত 2 পূৰণ কৰি 10 পালো এতিয়া 10 আৰু 1 11 হ'ব আৰু হৰটো 12 থাকিব ঠিক আছে এতিয়া আমি এইখিনি লৈ পালো এতিয়া নেক্সট আমি কি কৰিম নেক্সট আমি কৰি চাও নেক্সট অংকটো হল যে এইটো আমি পিছত যোগ দিম প্ৰথমে b আৰু c যোগ কৰিম b আৰু c যোগ কৰি কেনে মানে শেষত আমি a যোগ কৰি কেনে কি হয় চাও আমি ঠিক আছে আমি এইটো বাহিৰতে ৰাখিলো প্লাস এতিয়া 3 আৰু 6 লসাগু কিমান হয় লসাগু উলাও আমি 3 আৰু 6 লসাগু 3 আৰু 6 লসাগু 3 আৰু 6 দুইটাকে কি কোনটো কমন সংখ্যা মানে দুইটাকে হৰণ যাব পাৰে 3 দি দুইটাকে হৰণ যাব পাৰে ন সো আমি 3 দি দুইটাকে হৰণ কৰি দিও 3 দি 3ক একবাৰ যাব 3 দি 6ক দুইবাৰ হৰণ হয় না তে আমি এতিয়া কি কৰিম এতিয়া আকৌ 1 আৰু 2 কিবা দুইটাৰে কমন সংখ্যা মানে কমন সংখ্যা দি হৰণ কৰিব পাৰো নি দুইটাকে নোৱাৰো হয় না সো আমি এটা ডাইৰেক্ট পূৰণ কৰি দিম 3 * 1 = 3 3 * 2 = 6 তে ইয়াৰ সংখ্যাটোৰ লসাগু কি ওলাব সংখ্যাটোৰ লসাগু ওলাব 6 ঠিক আছে দুইটা লসাগু কি ওলাব 6 এতিয়া 3 দি 6ক কেইবাৰ যায় 3 দি 6ক 2 বাৰ যায় তো 2 দি -2 পূৰণ কৰিলে আমি কিমান পাম -4 পাম প্লাস 6 দি 6ক কেইবাৰ যায় একবাৰ যায় সো 1 দি 5ক আমি পূৰণ কৰিম কিমান পাম 5 ঠিক আছে এতিয়া এইটো আমি বাহিৰতে ৰাখিলো bc যেহেতু আমি যোগ কৰি আছো তো আমি এইটো বাহিৰতে ৰাখিলো এতিয়া ইয়াতে কি হ'ব হৰটো 6 থাকিব
এতিয়া -4 আৰু +5 -4 আৰু +5 আছে ঠিক আছে তাৰ মানে কি প্লাছে মাইনাছ হ'ব হয়নে সো প্লাসটো ডাঙৰ 5টো মানে +5টো ডাঙৰ হয় -4তকৈ সো আমি +5ৰ পৰা -4 বিয়োগ কৰিলে কি হ'ব 1 থাকিব হয়নে ঠিক আছে এতিয়া আমি b আৰু c যোগ কৰিলো এতিয়া b c যোগ কৰি কেনে এতিয়া আমি যেটো যোগফল ওলাব সেই যোগফলটোক আকৌ আমি a ৰ লগত যোগ কৰিম সো a টো কোনটো হয় 3/4 সো আমি এতিয়া a ৰ লগত b c ৰ যোগফলটো যোগ কৰি দিওঁ 4 আৰু 6 ৰ লসাগু কিমান হয় আমি 4 আৰু 6 ৰ লসাগু ওলাও 4 আৰু 6 ৰ 4 আৰু 6 4 আৰু 6 দুইটাকে কমন কি সংখ্যা দি হৰণ যায় 2 দি দুইটাকে হৰণ যায় 2 2 4 আৰু 3 2 6 ঠিক আছে এতিয়া 2 আৰু 3 দুইটাকে কমন সংখ্যা দি হৰণ কৰিব পাৰো নোৱাৰো তে ডাইৰেক্ট দুইটাখিনি পূৰণ কৰি দিও দুইটাখিনি আমি পূৰণ কৰি দিলে কি পাম 2 2 4 4 3 12 মানে লসাগু কিমান ওলাব 12 ওলাব ঠিক আছে লসাগু কিমান হলো 12 যে 4 দি 12 কেইবাৰ যায় 3 বাৰ 4 3 গুণ 12 সো 3 দি 3 পূৰণ কৰিম 9 পাম যোগ 6 দি 12 কেইবাৰ যায় 2 বাৰ যায় সো আমি 2 দি 1ক পূৰণ কৰিম কিমান পাম 2 পাম সো 2 পাম এতিয়া আমি ওপৰৰ কেটা যোগ কৰি দিম 9 আৰু 2 কিমান হয় 11 আৰু তলত আছে 12 এতিয়া চোৱা দুইটা ক্ষেত্ৰতে আমি ইয়াতো 11/12 পাইছো আৰু ইয়াতো 11/12 পাইছো তাৰ মানে কি যে a ৰ লগত b যোগ কৰি শেষত আমি c যোগ কৰিছো আকৌ ইয়াতে আকৌ b ৰ লগত c যোগ কৰি শেষত আমি a যোগ কৰি কেনে দুইটা ক্ষেত্ৰতে যোগফল একে পাইছো তেনে হলে আমি ক'ব পাৰিম যে যোগৰ ক্ষেত্ৰত এটাকে আমি ক'ব পাৰিম যে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে যোগৰ ক্ষেত্ৰত সহযোগ বিধি কি হয় সহযোগ বিধি মানি চলে এইটো উদাহৰণ আমি আৰু এক ধৰণে উদাহৰণ দিব পাৰো যেনে 2 যোগ 3 যোগ 4 ঠিক আছে প্ৰথমে a ৰ লগত b যোগ কৰিম শেষত আমি c যোগ কৰিম কি পাম প্ৰথমে a ৰ লগত b যোগ কৰিম আৰু তাৰ পিছত শেষত আমি c যোগ কৰিম কি পাম 3 2 5 আৰু লগত 4 মানে এতিয়া c যোগ কৰিম 4 কিমান পাম 9 পাম ঠিক এদৰে আমি a b আৰু c ঠিক আছে a b আৰু c এতিয়া আমি b আৰু c যোগ কৰো b আৰু c যোগ কৰিলে কি পাম b c যোগ কৰিলে 7 পাম আৰু 7 ৰ লগত 2 যোগ কৰিলে 9 পাম এই কেটাও পৰিমেয় সংখ্যা যেহেতু হৰ 1 আছে হয় না নহয় আমি ইয়াৰ আগৰ ভিডিঅ'সমূহ শিকি আইছো যে সকলোবোৰ অখণ্ড সংখ্যাৰ হৰ 1 হয় তেনে হলে এইবোৰ সংখ্যাও মানে বাস্তৱ সংখ্যাবিলাকো ধনাত্মক সংখ্যাবিলাকো কি হয় মানে স্বাভাৱিক সংখ্যাবিলাকো কি হয় পৰিমেয় সংখ্যা তে যেহেতু আমি যোগৰ ক্ষেত্ৰত সহযোগ মানে যোগৰ ক্ষেত্ৰত কি পালো যে a আৰু b প্ৰথম অৱস্থাত a আৰু b যোগ কৰি যেটো যোগফল হয় তাৰ লগত আমি c যোগ কৰি যেটো যোগফল পাইছো সেই যোগফলটো আকৌ a মানে b আৰু c যোগ কৰি কেনে তাৰ পিছত আমি শেষত a যোগ কৰি যোগফল দুইটা ক্ষেত্ৰত একে পাইছো তেনে হলে যোগৰ ক্ষেত্ৰত আমি ক'ব পাৰিম যে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে